নমস্কাৰ বন্ধুসকল, MDB আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বিহু আমি মাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ। তেনেকুৱাতে যোৱা হুঁচৰি সোমাইছেহি সৰু সৰু ল'ৰা ছোৱালী। ব'লকচোন আপোনালোককো দেখাওঁ সিহঁতিনো কেনেকৈ বিহু মাৰিছে আপোনালোকেও চাইছে। লগতে আমাৰ মালিকো নাচি আছে দে, গম নাপায় আকৌ মই কেমেৰা কৰি আছোঁ বুলি। গম নাপায় দেই মই বিহু যে দেখাই আছোঁ। আমি ঘৰলৈ যাবলৈ লৈছোঁ, গাড়ী ষ্টাৰ্টে দি থৈছে। সি লৰালৰিকৈ যাওঁ, নহ'লে গালিয়ে পাৰি আছে দেৰি হৈছে কাৰণে। মাহঁতৰ ঘৰ বহুত দূৰ নহয়, ব'লকচোন মাহঁতৰ ঘৰত লগ পাই আছোঁ। গম নাপায় দেই মই ভিডিঅ' কৰি আছোঁ। মই নামি আহিছিলোঁ গেটখন খুলিবলৈ। আমি আহি পাইছোঁহি। গম নাপায় মাহঁত ক'ত আছে জানো। মাক মাতোগৈচোন বোলক, মায়ে গমেই পোৱা নাই। মা পাকঘৰত আছে হপায় দেই। অ' মা, আমি আহি পালোহি নহয়। কি বনাইছে? মায়ে পিঁয়াজ কাটি আছে। মা দেই এই মায়ে গম নাপায় মই যে ভিডিঅ' কৰি আছোঁ। এয়া মায়ে বহি পেলাই পিঁয়াজ কাটি আছিলে। ৰ'ব আৰু কি কৰোঁ দেখাই আছোঁ। চাহ পানী খাইছোঁ দেই। এইফালে ধনে খাই আছে, এইফালে মালিকে খাই আছে। এয়া ৰণ লাডু খাই হ'ল নাই? এইফালে নবৈ মাটিতে বহি লৈ আমি এয়া দদাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। মানে পটককৈ বিহু বুলি নহ'লে নগ'লে খুৰাই অসন্তোষ কৰিব। সেইকাৰণে ব'লক আপোনালোককো লৈ যাওঁ। ইমান ৰ'দ দিছে। খুৰাহঁতৰ ঘৰ আহি পাইছোঁহি আৰু এজন গৈ বহিলেগৈ। মই সিহঁতৰ লগত আহি আছোঁ। সিহঁতি দুটা লাহে লাহে আহি আছে। সি দুটা ৰ'দ দিছে আজি, ভাল লাগিছে ৰ'দ দিয়াৰ কাৰণে। যাওঁ সিহঁতৰ ঘৰলৈ। এয়া আমাৰ খুৰা হয়। এয়া আমাৰ খুৰা এইজনী আৰু এয়া একো নহয়, চোলা নিপিন্ধিলেও ৰান্ধিবনি। বেয়া ক'ব ৰান্ধা ভাত পানী খাই মেলি আহিলোঁ। এতিয়া বৰ্তাহঁতৰ ঘৰলৈ যাওঁ। ব'লকচোন আপোনালোককো লৈ যাওঁ। এখন ৰান হয়। ৰান হয়। এইফালে জব কাৰ্ডে কাম কৰি আছে, ৰাস্তা বনাই আছে। এইফালে জানৰ পাৰে পাৰে। হেপী বিহু, হেপী বিহু। এইফালে মালিকে কাৰোবাৰ লগত কথা পাতি আহিছে। ভালেদিনিয়ে পোনাই দিলোঁ আলিয়ে আলিয়ে খোজকাঢ়ি আহি আছোঁ। এয়া দেৰি হৈছে কাৰণে বৌ বোলে বিহু মাৰিবলৈ যাব হেনো, সেইটো কাৰণে ব'লকচোন গৈ লওঁ। তাৰপৰা সিহঁতৰ ঘৰত লগ পাইহি। এয়া বৌ ওলাই আছে, আমালৈ অথনিৰ পৰা ৰৈ আছে। ঘৰৰ পৰা আমি আহিবই পাৰোঁ। এয়া বৌ ফোনত পূৰা ব্যস্ত।
এয়া ডাঙৰ বৰ্তাহঁতৰ বোৱাৰী দেই ৰৈ আছে আমালৈ মুকলিতে বহো নেকি হয় নেকি কাইলৈ বোলে বিহু আছে হেনো মোবাইলটো লাগিব বোলে এয়া বমা দেই অঁ বমা আগবেলাতে আহিলোঁ এয়া বমা হয় আমাৰ বমা মানে বৰ্তা ঢুকাল বমা আছে আৰু এয়া বমা হয় দেই এয়া বোৱাৰী তামোল দিছে খাবলৈ এয়া বমা মই কি কৰিছোঁ বমাই গম নাই পোৱা সেইকাৰণে চাই আছে দেই বৰ্তাহঁতৰ ঘৰৰ পৰা ওলাই আহি আৰু ওচৰৰে মানুহে ঘৰত হুঁচৰি মাৰি আছে ছোৱালী কেইজনীমানে আপোনালোককো অকণমান দেখাই দিছোঁ চাওকচোন এয়া চাওক বেছি নহয় হ'লেও সিহঁতি যে পাঁচজনী ওলাই আহিছে সেয়াই যথেষ্ট ভাল লাগিছে সিহঁতি এনেকৈ অহা দেখি এয়া চাওক সঁচাকৈ বহাগৰ বিহুত যদি এনেকৈ বিহু মাৰে তেতিয়াহে ভাল লাগে চাওকচোন গধূলিয়ে সময় হ'লগৈ আৰু ঘৰলৈ যাওঁগৈ অঁ ঘৰলৈ যোৱা আগতে আমাৰ ঘৰলৈ জেং বিহু আহিছে আপোনালোককো অকণমান দেখাওঁচোন আপোনালোকে চাই যাব এয়া চাওক এয়া ইমান সুন্দৰ লাগিছে সঁচাকৈ চব মানুহবোৰ এনেকৈ সঁচাকৈ বহাগৰ বিহুত এনেকৈ ওলাই আহিলে মনটোৱে বহুত ভাল লাগে অকণমান মোকো নাচিবলৈ কৈছে মই নাচোঁ আপোনালোককো দেখাই আছোঁ গোপিনী পাশত পৰি থাকিবলৈ অন্ন জলে শক্তি দিছিল ভক্তি বহাই হে প্ৰাৰ্থনা জয় ৰাম বোলা পাইছো নে কৰা নহ'লেই মই পটককৈ এফালে যাবলগীয়া হ'ল আৰু এতিয়া একদম ভাত পানী খাই মেলি আজৰি হৈহে ভিডিঅ' কৰিছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰনো কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু আগতেও কৈছোঁ মোৰ ভিডিঅ'বোৰ অকণো স্কিপ নকৰাকৈ চাব ধন্যবাদ।